এই ককাইদেউক কওঁ নেকি? কোৱাকে দেউতাটো এনেও যাব দিব বিচৰা নাছিল, এতিয়া ক'লে উল্টা তোমালোককহে গালি পাৰিব। নমস্কাৰ, আজি আমি এজন ব্যক্তিৰ লগত প্ৰেংক কল কৰিম। আগতে তেওঁ চান্দমাৰী চান্দিনী অৰ্ণৱ চৰিত্ৰত আৰু এতিয়া বেগমজান চিৰিয়েলত জানমণিৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰি আছে। নামটো হৈছে পংকজ পৰাশৰ। আজি তেওঁলৈ আমি প্ৰেংক কল কৰিম বুলি ভাবিছো। তেতিয়াহ'লে প্ৰেংক কলটো আৰম্ভ কৰোঁ। কি হয় হ'ব আৰু ভয়ো লাগিছে, এতিয়া গালিও পায়, অলপ মানুহজন খঙাল নিচিনাতো, ভয়ো লাগে। যি হয় হ'ব আৰু মুঠতে কৈছো, লগাইছো দেই। হেল্ল' পংকজ দা নি বাৰু? মই ডিব্ৰুগড়ৰ পৰা কৈছিলো। আপোনাৰ লগত মানে এটা কথা আছিলে। আপোনাৰ যে বেগমজানত যিটো চৰিত্ৰ কৰি আছে খুব ধুনীয়া লাগিছে, মানে ৱেলকাম। মানে মই ডিব্ৰুগড়ৰ পৰা কৈছো। মোৰ নামটো প্ৰজ্ঞান। মানে মই এটা কথা ভাবিছো, মই খুব কম দিনৰ ভিতৰতে চিনেমা এখন বনাম বুলি ভাবিছো। মানে আপোনাৰ যিটো চৰিত্ৰ কৰি আছে মানে খুব ধুনীয়া লাগিছে। মানে মই আপ্লুত হৈ গৈছো। সেইটো কাৰণে মই ভাবিছো মোৰ অনুগ্ৰহ কৰি আপুনি চিনেমাখনত এটা সামান্য ৰোল এটা কৰি দিব পাৰিব নি বাৰু? ৰোল এটা মই ইউনিভাৰ্চিটিৰ ওচৰতে থাকো। মানে ডিব্ৰুগড়ৰ এই অকমান ভিতৰলে আৰু। হেৰি কৰিম, ৰোল এটা কৰিম। আপোনাৰ চিনটো এনেকুৱা ধৰণৰ হ'ব। এখন একদম মুকলি পথাৰ থাকিব। তাত আপুনি গৈ আছে, যেনিবা আপুনি গৈ আছে এখোজ দুখোজকে গৈ আছে। আপুনি আপুনি ধুনীয়াকে গৈ আছে। তাৰপিছত কথাটো শুনি লওক। কথাটো কৈ লওঁ আকৌ, আপোনাক ধুনীয়াকে মই চিনটো বুজাই দিওঁ। কাটি দিলে। আকৌ লগাইছো। আপুনি ডাইল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। কাটি দিছে। এইবাৰ কৈ দিম আৰু কৈ আছে বোলো, কাটি নিদিলে হ'ল। হেল্ল' পংকজ দা। আপোনাৰ অনুৰাগী এজনেই দিছিলে বাৰু। নহয় তেওঁৰ নামটো এতিয়া ল'ব নোৱাৰিম। এতিয়া তেওঁ বেয়া পাব নহয়, আকৌ আপুনি আকৌ হেৰি হ'ব বুলি। পংকজ দা কথা এটা কওঁ, আমি প্ৰেংক কল এটা কৰি আছিলো আপোনালে। আছামিজ স্মাইলিজনৰ ফালৰ পৰা নতুনকে ইউটিউব চেনেল এটা খুলিছো। আমি প্ৰেংক কল এটা কৰিছিলো। এই ক্লিপটো ইউজ কৰিব পাৰো ন ফোনৰ? মোৰ বায়ে দিছিলে। বা আপোনাৰ অনুৰাগী আৰু। তেওঁ এতিয়া নামটো ললেতো বেয়া পাব নহয় আকৌ। আপোনাক পাছত কম বাৰু। পৰিস্মিতা। আপোনাৰ অনুৰাগী হয়। আপুনি হয়তো চিনি নেপাব চাগে। বৰবৰুৱা। ডিব্ৰুগড়। হয়।
আপোনাৰ ক্লিপটো ইউজ কৰিব পাৰো নহয় বেয়া নাপায় দিও নাই একো নাই থ্যাংক ইউ এনে আমাৰ চেনেলটোৰ বিষয়ে কিবা অকণ কৈ দিয়ক চেনেলটো এতিয়া মই গমে পোৱা নাই আছামিজ স্মাইলিজন বুলি আপুনি আছামিজ স্মাইলিজন বুলি হেৰি কয় মই আপোনাক এটা লিংকটো বাৰু পঠিয়াই দিম বাৰু এইটো নাম্বাৰতে হোৱাটছআপ আছে নহয় এইটো নাম্বাৰ নাই মোৰ নাম্বাৰটো 9864 হ'ব আপোনাক মই পিছত ফোন কৰি মই সুধি ল'ম বাৰু আপোনাক নাম্বাৰটো ঠিক আছে ধন্যবাদ দাদা আল্টিমেটলি কথা পাতিলো ভাল যে গালি নেখালো দেই বৰ বেয়া ভয় লাগিছিলে গালি ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইয়াত তেনেহ'লে আকৌ এটা নতুন প্ৰেংক কলৰ সৈতে আপোনালোকৰ ওচৰত আহিম ষ্টে হোম ষ্টে ছেফ বাই বাই